এখন ৰজা মায়ং আমাৰ গাঁওখনত যিখিনি পাৰিছোঁ আমি এখন কমিটিৰ লগ লাগি মানে এই বস্তুটো মিউজিয়ামটো মানে উন্নত কৰিছোঁ। চৰকাৰে যিহেতুকে আমাক কোনো এটা সহায় কৰা নাই আৰু এইটো আমাক জিলা পৰিষদৰ আমাৰ নাথযোগী চেয়াৰমেন এজন আছিলে, তেওঁ ধীৰেন নাথ, তেওঁ এই ঘৰটো বনাই দিছিলে আমাক মিউজিয়ামৰ সামগ্ৰীখিনি ৰাখিবৰ কাৰণে। আমি এইখিনি এতিয়া বৰ্তমান ইয়াতে ৰাখিছোঁ, যিহেতুকে ইয়াতে পৰিচালনা কৰিবৰ কাৰণে বা ইয়াতে বা ফেন এখন লগাব লাইন লগাবৰ কাৰণে যিহেতুকে আমাক পইচা লাগে, অহা নাই। গতিকে যিহেতুকে ইয়াতে দৰমহা কোনেও নাপায়ো যেতিয়া, গতিকে ইয়াতে মানুহ নাই, অকলশৰে মই ইয়াতে থাকোঁ আৰু এই বস্তুটো পৰিচালনা কৰিব লগা হ'লে নিশ্চয় মেইনটেইনৰ খৰচ এটা লাগিল। আজি যিহেতুকে মানুহ আহিছে, মানুহ অহাৰ আগতে মই যা তাপৰি যেনেকৈ পাৰিছোঁ এই টিকেট আছে আমাৰ ফৰেনাৰ কাৰণে 400, আমাৰ ইণ্ডিয়ানৰ কাৰণে 50 টকা আৰু ষ্টুডেণ্টৰ কাৰণে 30 টকা। গতিকে আমি আজি হয়তো এতিয়া লাইনৰ বিল দিব লাগিব, ফেন নাই ইয়াতে, মানুহ আহিলে বহুত গৰম বুলি কয়। গতিকে কালেকশ্যনৰ পইচাৰে আমি 2-4খন ফেনো আনিছোঁ, গতিকে মানুহে যাতে অলপ গৰমত যাতে ঠাণ্ডা ল'ব পাৰে, গতিকে সেইকাৰণে আমি এটা কালেক্ট কৰি আছোঁ। আপোনালোকে সেইখিনিতে এটি গেট দেখিব আৰু এই গেটটোৰে সোমাই গ'লে আপোনালোকে পবিতৰা অভয়াৰণ্যৰ ভিতৰলৈ যাব পাৰিব। আৰু মই বৰ্তমান উপস্থিত আছোঁ পবিতৰা অভয়াৰণ্যৰ মেইন গেটৰ নিচেই ওচৰতে। আপোনালোকে ইয়াতে এটি মিউজিয়াম দেখিব আৰু সেই মিউজিয়ামটো হৈছে মায়ং ভিলেজ মিউজিয়াম এণ্ড ৰিচাৰ্চ চেণ্টাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ লগত উপস্থিত আছে এই মিউজিয়ামৰ সংৰক্ষক মাননীয় শ্ৰীযুত কৰুণা নাথ। স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈকে। আপুনি এতিয়া কওক, এই মিউজিয়ামটো কেতিয়া স্থাপনা হৈছিলে? মোৰ নাম কৰুণা নাথ। মিউজিয়ামটো মানে আজি 2002ৰ পৰাই নিৰ্মাণ হৈছে, যিহেতুকে আমাৰ এই মিউজিয়ামটোত আটাইতকৈও আমাৰ মায়ঙৰ দুজন ব্যক্তিৰ নাম ল'ব লাগিব, যিহেতুকে তেওঁলোকৰ কাৰণে আজি হয়তো এই মিউজিয়ামটো সংস্থাপন পালে। এজন আছিলে ডক্টৰ উৎপল নাথ, তেওঁ আমাৰ মায়ং কলেজৰ লেকচাৰ আৰু মিউজিয়ামৰ ছেক্ৰেটেৰী, আৰু লোকেন্দ্ৰ হাজৰিকা হায়াৰ ছেকেণ্ডেৰী টিচাৰ। তেওঁলোকে যিমান পাৰে আমাৰ মায়ং গাঁওখনৰ ভিতৰত যিমানখিনি আগৰ পুৰণাকলীয়া সামগ্ৰী যিমানখিনি পাইছে তেওঁলোকে দুজনে সংগ্ৰহ কৰিছে। লগত এখন সমিতি আছে আৰু আমি ইয়াতে আজি 2002ৰ পৰাই এই মিউজিয়ামটো চলি আছে। যিহেতুকে এই মিউজিয়ামটোত আমাৰ যিটো পুৰণা সামগ্ৰী আৰু আমাৰ পুৰণাকলীয়া যিখিনি আমি তথ্য আমি ইয়াতে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। যিহেতুকে আমাৰ এই গাঁওখনৰ নাম আচলতে ৰজা মায়ং। আমাৰ পৰম্পৰাগতভাৱে মায়ঙত ৰজা আছে, যিহেতুকে আমাৰ এইজন বৰ্তমান আমাৰ মায়ঙৰ ৰজা, বৰ্তমানৰ ৰজা, আৰু এই ৰজা থকাৰ দেশ, সেইকাৰণে আমি এই গাঁওখনৰ নাম ৰজা মায়ং, লগতে যাদুৰ দেশ মায়ং। আমাৰ এই গাঁওখনত সকলোৱে জানে, হয়তো তন্ত্ৰ-মন্ত্ৰ সকলোৱে কৰিব জানে, আৰু তন্ত্ৰ-মন্ত্ৰ যিসকলে কৰে আমাৰ এতিয়াও আছে। কিছুমান বশীকৰণ মন্ত্ৰ আছে, কাৰোবাৰ যদি জণ্ডিছ হয়, পাইলছ হয়, কুকুৰে কামোৰে, সাপে কামোৰে, বা কাৰোবাৰ ঘৰত যদি কিবা অমিল হৈ থাকে তাক মিলাব পাৰে, ঠিক এনেকুৱা ধৰণৰ তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে আমাৰ এই মায়ঙত চলি আছে। তন্ত্ৰমন্ত্ৰবিলাক মানে ভাল কামত ব্যৱহাৰ কৰে, ভাল কামতে ব্যৱহাৰ। যিহেতুকে তন্ত্ৰমন্ত্ৰ আগত আমাৰ ককাহঁতৰ দিনত কৈছিলে, আগৰ দিনত বোলে মানুহকে ভেড়া বনাইছিলে, সেইবিলাক কথা আগৰ 100 বছৰৰ আগৰ আছে, কলা যাদু। আৰু এতিয়া আজি 30 বছৰ ধৰি আমাৰ যিহেতুকে আগৰ বুঢ়াবিলাক ঢুকাই গৈছে, আৰু আমাৰ এতিয়া বৰ্তমান আমি কি কৰি আছোঁ, যিখিনি আমি মানুহৰ যাতে উপকাৰ হয়, বেয়াটো যাতে কোনোদিন আৰু নাহে, বেয়াটো ব্লেক মেজিক নাই, যিটো আমাৰ বেয়া মানে কালা যাদু বুলি কয় সেইটো। আৰু আমাৰ হোৱাইটটো মানে ভাল। কাৰোবাৰ জণ্ডিছ হ'লে বা কাৰোবাৰ পাইলছ হ'লে বা টনচিল হ'লে, সাপে কামুৰিলে, বা ঘৰত কোনোবা অমিল হৈ থাকে, কাৰোবাৰ কিবা বিপদ বিমংগল হয়, ঠিক তেনেকুৱা ধৰণৰ আমাৰ মায়ঙত তন্ত্ৰ মন্ত্ৰ দিয়ে মানে ট্ৰিটমেণ্ট কৰা হয়। আমাৰ মিউজিয়ামৰ ভিতৰত কি কি আছে অলপ দেখাই দিবনে? কম সময়ৰ ভিতৰতে, আৰু বেছি দীঘলীয়া নকৰোঁ। বলা বাৰু আমাৰ এইটো আছিলে আমাৰ গ্ৰাম্য জীৱন। যিহেতুকে আজিৰ দিনততো আৰু ঢেঁকীৰ ব্যৱস্থা নাইকিয়াই হ'ল, আৰু পৰম্পৰাগতভাৱে মানে আমাৰ আগৰ দিনৰ যিসকল গাঁৱত মেচিন যেতিয়া নাছিলে, আমাৰ মানে ঠিক মানে ঢেঁকী কৰি ভাত খাইছিলে। এতিয়াতো আৰু সেই পৰিৱেশটো নাই, আজিকালি মেচিন ওলোৱাৰ লগে লগে মানে মেচিনতে চব বস্তুবিলাক কৰা হ'ল। আৰু আগৰ দিনতে আছিলে মাটিৰ কুঁৱা। যেতিয়া মেচিন নাছিলে তেতিয়া আগৰ দিনৰ মানুহে
তেতিয়া মাটিতে গাঁত এটা খান্দে, তাৰ পৰা পানী ওলায় আৰু সেইটো ঘেৰুৱাটো দিছে যে সেইটো মানে গৰু গাই যাতে প্ৰটেকশ্যন থাকে, যাতে গাঁতটোত গৰুটো নপৰে, তেনেকুৱা বুলি আগৰ দিনত মানে মাটিৰ কোৱা আছিলে। এইটো আছিলে খেৰমুজি। আমি যিহেতুকে খেতিয়ক মানুহ, আমি খেতি কৰিলে খেৰ থৈ দিব লাগে বা গৰুৱে খাব লাগে, জাই যোগাৰ দিব লাগে। আৰু আমাৰ এইখিনি আছিলে গ্ৰাম্য জীৱনৰ লগতে আমাৰ হয়তো সকলোৱে জানে মায়ঙত পবিতৰা আছে, পবিতৰাত গড় আছে বা মহ আছে। আমাৰ যেতিয়া আমি পথাৰত খেতি কৰোঁ তেতিয়াহ'লে গড়বিলাক বা মহবিলাক ৰাতি খেতি খাবৰ কাৰণে ওলাই যায়, তেতিয়া মানে আমি সেই খেতি পথাৰৰ মাজত আমি টঙি ঘৰ বনাই গড় বা মহক প্ৰটেকশ্যন দিলে আমি খেতিখিনি ভাল সুকলমে খাব পাৰোঁ। গতিকে আমাৰ মায়ঙত যিসকলে তন্ত্ৰ মন্ত্ৰ কৰে, আমাৰ এইটো এটা দৃশ্য আছে কি কাৰোবাৰ যদি জণ্ডিছ হয় তে আমি জণ্ডিছ তন্ত্ৰ মন্ত্ৰৰে জাৰিব পাৰোঁ। কি সেই যে দেখিছে সেইটো আছিলে 7টা কচুপাত, অলপ মিঠাতেল, অলপ পানী বা 21ডাল বা 11ডাল দুবৰি লৈ যদি আমি মন্ত্ৰ শক্তিৰ মাথাৰ ওপৰতে নামটো লৈ যদি কাঢ়ি দিওঁ তেনেহ'লে জণ্ডিছটো লাহে লাহে মানে নাইকিয়া হৈ যাব। এইবিলাক আছিলে আমাৰ তন্ত্ৰ মন্ত্ৰৰ লগতে জড়িত। এইখিনি আছিলে তেওঁলোকে ব্যৱহাৰ কৰা শিলপাতা বুলি কয় আৰু তেওঁলোকে মানে মেডিচিনবোৰ ইয়াতে পিচিছিলে। আৰু এইবিলাক আছিলে আহোম ৰজা দিনৰ যুদ্ধৰ মানে বন্দুকৰ গুলি। শৰাইঘাট যুদ্ধ হৈছিলে আমাৰ মায়ং কাজলী পাহাৰ বুলি কয় এখন কাজলী, তাতে মানে আগৰ দিনত যুদ্ধ হৈছিলে। আমি তাতে এই গুলিবোৰ পাইছিলোঁ। আমি তাৰ পৰা আৰু তাতে বহুত আছে, কিন্তু আমি দেখাবৰ কাৰণে আমি কেইটামান লৈ আহিছোঁ। আৰু এইটো আছিলে আমাৰ এখন মায়ং কাছশিলা পাহাৰ আছে। মায়ং কাছশিলা পাহাৰত আগত তন্ত্ৰ সাধকসকলে বহুত পূজা অৰ্চনা কৰিছিলে। তাতে মস্ত ডাঙৰ এটা শিলৰে কাছু আছে, দূৰৰ পৰা দেখাত মানে কাছ আৰু ওচৰত গ'লে শিল, সেইকাৰণে কাছশিলা পাহাৰ। আমি এজন উৰন্ত অপ্সৰা পাইছিলোঁ, সেইজনা তেওঁৰ ডিঙিটো কাছৰে মাদুলি আছে। গতিকে এইবিলাক আগৰ দিনত বুদ্ধৰ দিনৰ সময়ত তেওঁলোকে পূজা অৰ্চনা মানে এইবিলাককে পূজা অৰ্চনা কৰিছিলে। আৰু এইবোৰ আছিলে আগৰ দিনত মাটিৰ পাতলি যিকোনো কৰ্মত ব্যৱহাৰ কৰিছিলে, মানে ভাত বনোৱাৰ পৰা পানী অনাৰ পৰা লতাৰ পৰা আদি কৰি। আগৰ দিনৰ ইটা আছিলে, এইবোৰ আগৰ দিনৰ ইটা, যিবোৰ ইটা হাঁহৰ কণী, বৰা চাউল, মাটিমাহ আৰু কলা ফুলৰ আঠাৰে বনোৱা। আজিৰ দিনতো আগৰ দিনৰ বস্তুবিলাক যে নাইকিয়া হৈ গৈছে, কিয়নো আগৰ বস্তুবিলাকৰ কোনো ভেলু নাছিল। এতিয়া যিবিলাক বস্তু ওলাইছে বা আগত যেতিয়া চেণ্ডেল জোতা নাছিলে কি কৰিছিলে মানুহে, তেতিয়া আমাৰ খৰম পিন্ধিছিলে, খৰম কাঠৰে খৰম। এতিয়া যেতিয়া চেণ্ডেল জোতা ওলাল তেতিয়া আৰু খৰম ব্যৱহাৰ নাইকিয়া হ'ল। আগৰ দিনত যেতিয়া গাড়ী নাছিলে তেতিয়া আমাৰ বিয়া পাতিলে কি কৰে, কইনা দোলাত আনিছিলে। এতিয়া প্ৰতি ঘৰে ঘৰে গাড়ী হ'ল, এতিয়া দোলাৰ কাম নাইকিয়া হ'ল। ঠিক তেনেকুৱা ধৰণৰ যিখিনি নেকি আমি পুৰণা আগৰ দিনৰ যিখিনি আমি পাৰিছোঁ, মানে আগৰ যিবিলাক ব্যৱহাৰ কৰিছিলে, আজিৰ দিনত এইবিলাক মাটিৰ সাজ পাতলি নেয়াই টেয়া কাটা বুলি কয়। আমিতো আগৰ দিনততো আমি কলপাততে বা আমি লিখিছিলোঁ নহয়নে বাৰু, মাটিৰ পাতলিতে আমি ভাত খাইছিলোঁ, কলহত পানী আনিছিলে। এতিয়া মানে উন্নত দিন আহিল যেতিয়া বিভিন্ন ধৰণৰ হোৱাত মানে এইবিলাক সকলোৱে বেয়া বেয়া বুলি পেলাই দিছে। সেই বেয়া বেয়া বস্তুখিনিকে আমি যিমানখিনি পাৰিছোঁ আমি এই সমিতিখনে আমি সংৰক্ষণ কৰি আজি হয়তো 2-4জন মানুহক আমি বুজাব পাৰিছোঁ। হয়, আৰু এইবোৰ আছিলে আগৰ দিনৰ ডাইনিং, ইয়াতে বহে আৰু ইয়াতে খাইছিলে। আৰু এইখিনি আছিলে আমাৰ তন্ত্ৰ সাধকসকলে, যিসকলে আগৰ দিনত কালা যাদু বুলি কয়, কালা যাদু কৰোঁতে তেওঁলোকে কোনোবাজনক কুকৰ্ম মানে বেয়া কৰ্ম কৰে। তেতিয়া মানে এই যে আমাৰ হীৰা কলহ বুলি কয়, এই কলহকেইটা পানী কাটি দিলে, গা ধুই দিলে বেয়াটো গুচি যায়। সেইকাৰণে এইকেইটা আমাৰ হীৰা কলহ বুলি কয়। এইকেইটা আমাৰ তন্ত্ৰ সাধকসকলে মানে ব্যৱহাৰ কৰা সামগ্ৰী। এতিয়া আপুনি কওক, আমাৰ যিটো ইতিহাস প্ৰসিদ্ধ হয়নে, মায়ং বুলি ক'লে কলা যাদুৰ দেশ বুলি ভাবে হয়নে? এই কলা যাদুৰ দেশৰ লগত জড়িত কিবা গ্ৰন্থ আপোনালোকে সংৰক্ষণ কৰি ৰাখিছে নেকি, সেইটো কওক। এইটো কলা যাদুৰ যিখিনি নেকি কলা যাদু, হোৱাইট যাদু বা যিখিনি আমাৰ তন্ত্ৰ সাধনাৰ মন্ত্ৰপুথি, ভাল বেয়াটো থাকে। গতিকে আমি জানামতে আজি হয়তো 200-250 বছৰৰ পৰা আমাৰ যিখিনি মায়ঙত, ৰজা মায়ঙত আমাৰ যোগী সম্প্ৰদায় বা নাথ সম্প্ৰদায় মানুহ আছিলে, তেওঁ মন্ত্ৰ সাধনা কৰিছিলে। আপোনালোকে চাওক, যিখিনি আমাৰ নাথ মানুহ আছে ইয়াতে প্ৰায় গোটেইখিনি মানুহ আছে। এজন আছে কীৰ্তিকান্ত নাথ, এতিয়াও যদি কাৰোবাৰ বিষ হয় তেওঁ জাৰি দিলে ভাল হৈ যাব। ঠিক এজন আছে ফণীধৰ নাথ, কাৰোবাৰ ঘৰত যদি চুৰ হয় তেওঁ লাঠি চালন দিলে চুৰ আছে তেওঁলোকে মানে চুৰ ধৰিব পাৰে। এজন আছিলে তুলেশ্বৰ নাথ, তেওঁ পেটৰ বিষ উঠিলে, অৰ্থাৎ নাৰী ল'ৰা বুলি কয়, সৰু ছোৱালীৰ কাৰণে তেওঁ বাতিতে জাৰিছে। আৰু যদি ডাঙৰ মানুহ হয় তেনেহ'লে আমি হাতত ধৰি জাৰি দিওঁ, এইটো নাৰী ল'ৰা যাৰা মন্ত্ৰ বুলি কয়।
গতিকে এখেত আছেনে নাই ল'ৰা এখেতো আছে আৰু এড্ৰেছ ইয়াৰে নে আমাৰ ৰজা মাইঙৰে গোটেই যিখিনি আমাৰ মন্ত্ৰ সাধনাৰ মানুহ আৰু আছিলে এইখিনিতে এজন তিলক হাজৰিকা এতিয়াও আমাৰ মাজত আছে তেওঁ সাপে কামুৰিলে কুকুৰে কামুৰিলে তেওঁ কিবা বিষ বেদাংগ থাকিলে তেওঁ মন্ত্ৰ শক্তিৰে জাৰি ফুকি ভাল কৰিব পাৰে এইজন নামটো কি বুলি ক'লে তেখেতৰ নাম হ'ল তিলক হাজৰিকা আৰু এইজন আছিলে এজন ডাঙৰ বেছ তেওঁ মানে কাৰোবাৰ ঘৰত যদি ভূত পেট লগা বুলি কয় তেওঁ ভূত পেট খেদিব পাৰে এই পদ্ধতিত আৰু কাৰোবাৰ ঘৰত যদি কোনোবাই বেয়া বস্তু পুতে তেনেহ'লে হাত চালন দিব পাৰে এখেতৰ নাম সংগেশ্বৰ কলিতা তেখেত আছে তেখেতো বৰ্তমান জীয়াই তেখেত এতিয়া বৰ্তমান তেখেত নাই আৰু এখেত নাই আৰু এইজন নাই কেমাইনাথ তেওঁ গৈ থাকোঁতে হয়তো ভৰিখন মচকা খালে আমি কচকা বুলি কওঁ আমি অলপ মিঠাতেল লৈ যদি যাই দিওঁ তেনেহ'লে কচকা মন্ত্ৰ ভাল হৈ যাব এইজন আছিলে তিলক হাজৰিকা যে সাপে আছে তেখেত আছে এখেত আছে মানে যি এইজন আছে এইখিনি আমাৰ তন্ত্ৰ মন্ত্ৰৰ লগত হোৱাইট মানে ভাল হোৱাইট আৰু এইখিনি আছিলে কাৰোবাক যদি কোনোবাই বেয়া কৰ্ম কৰে তেনেহ'লে বান কাটা মন্ত্ৰৰে বেলেগ এজনে আহি মানে ভাল কৰিব পাৰে এইটো আছিলে বান কাটা মানে এজনে যদি এজনক বান মাৰে আৰু এজনে আকৌ বান কাটিব পাৰে ঠিক আছিলে এইখিনি আমাৰ এখেত আছে এতিয়াও প্ৰবীণ শইকীয়া হয়তো তেওঁ মানে চোৱা চিন্তা কৰিব পাৰে কাৰোবাৰ ঘৰত যদি বিপদ বা বিমংগল অপায় অমংগল কাৰোবাক যদি কিবা পুতিছে কাৰোবাৰ ঘৰত যদি কিবা সমস্যা হৈছে তেওঁ চোৱা চিন্তা কৰিব পাৰে আৰু এইখিনি হাতত এইবিলাক হ'ল আমাৰ মায়ঙৰ বেজ আৰু তেওঁলোকে যিবিলাক নেকি বেজবিলাকে ব্যৱহাৰ কৰা মন্ত্ৰপুথি বুলি কয় সাজুৰাম নাথ তেওঁ মন্ত্ৰপুথি সাঁচিপতীয়া মন্ত্ৰপুথি অধ্যয়ন কৰি আছে আৰু তেওঁলোকে যিবিলাক সেই তন্ত্ৰ মন্ত্ৰৰ পুথিৰ লগত যিসকল মেডিচিন পাইছে এইখিনি আছিলে তন্ত্ৰ মন্ত্ৰৰ লগত তেওঁলোকে যিখিনি মানে মেডিচিন হিচাপে ব্যৱহাৰ কৰে এইখিনি আছিলে তোমালোকে চোৱা ইয়াতে কি আছে পলৰীয়া এৰী আমঠু এইবিলাক মানে তন্ত্ৰ মন্ত্ৰৰ লগত এইবিলাক চব লিখা আছে স্পষ্টকৈ চাই গ'লে গম পাই যাবা তোমালোকে এইবিলাক আছিলে আমাৰ তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত মেডিচিন বক্স মানে আমাৰ এই হাতীমূৰীয়া গাঁও এই এজন বেজ তেওঁৰ নাম আছিলে যতীন ডেকা তেওঁ যেতিয়া ঢুকাল তেওঁৰ ঘৰত আমি সমিতিখনে গৈ এই বাকচটো পাইছিলোঁ এই বাকচটো আমাৰ এই বাকচটোত এই যিখিনি দেখিছে এই সামগ্ৰীখিনি এইখিনি যিমানখিনি দেখিছে এইখিনি আছিলে এই বাকচটোতে সংৰক্ষণ তেওঁ যেতিয়া ঢুকোৱাৰ পিছত আমি মানে তেওঁলোকে কাম নকৰা হ'ল কৰা মানুহজন মৰিলে যেতিয়া তেওঁলোকে মানে সেই বাকচটো আমাৰ সমিতিত দি দিলে আমি এই সমিতিয়ে আহি মানে গোটেইখিনি ইয়াতে ৰাখি থৈ দিছোঁ মানুহে বুজাবৰ কাৰণে বৰ্তমান সমিতিৰ সভাপতি সম্পাদক কোন হয় মিউজিয়ামৰ সভাপতি সমিতি সভাপতি আছিল লোকেন্দ্ৰ হাজৰিকা আৰু ছেক্ৰেটাৰী হৈছে দত্ত উৎপল নাথ তেওঁলোকে সভাপতি ছেক্ৰেটাৰী আৰু কিবা গ্ৰন্থ আছে নেকি গ্ৰন্থ মানে যিহেতুকে এই মন্ত্ৰ মেজিকেলি যিখিনি নেকি সামগ্ৰীৰ লগতে যিখিনি এইখিনি টেবলেট আছিলে বুলি ক'ব পাৰোঁ আমি যেতিয়া মেডিকেল যাওঁ যেতিয়া টেবলেটে বুলি ক'ব পাৰে নহয় জানো সেইবিলাক অধ্যয়ন কৰি যিবিলাক সাঁচিপতীয়া মন্ত্ৰপুথি বুলি কয় এইখিনি আছিলে আমাৰ মায়ঙৰ অতি গৌৰৱৰ বস্তু কি তন্ত্ৰ মন্ত্ৰপুথি এই মন্ত্ৰপুথিখিনি যদি হয়তো তোমালোকে চোৱা আমাৰ এই মায়ঙৰ পৰা ওলাই গ'লে কিন্তু এই তন্ত্ৰ পুথি আৰু ক'তো নোপোৱা এইটো আছিলে গছৰ পাত ইয়াৰ নাম হ'ল সাঁচিপাত আজি বহু বছৰ আগত লিখিছিলে এইটো আছিলে কাইথেলী ভাষা বুলি কয় লিখনটো অসমীয়া কিন্তু উচ্চাৰণটো কাইথেলী এইবিলাক মানে আগৰ দিনত আমাৰ আজু ককাহঁতৰ দিনত অধ্যয়ন কৰা আমি এতিয়া তেওঁলোকে ঢুকাই গৈছে এইবিলাক ব্যৱহাৰ নকৰে যিহেতু আমি সমিতিয়ে যিমানখিনি পাৰিছোঁ মানে সংৰক্ষক আমাৰ কিছুমান বেয়া হৈ গৈছে কোনোবা অপতিতে পেলাই থৈ দিছে কিছুমানে আকৌ ভগৱানৰ নিচিনা পূজা কৰি আছে যিখিনিয়ে পূজা কৰি আছে তেওঁলোকে আমাক এখনো দিয়া নাই যিখিনি মানে মানুহজন মৰি গ'ল লাৰিবৰ কাৰণে ভয় কৰে এইবিলাকতো কিছুমান মানুহে লাৰিবও ভয় কৰে মন্ত্ৰপুথি বুলি কয় এইবিলাক লাউণ্ডেও অপৰাধ লাগিব পাৰে বহুত এইবিলাক তন্ত্ৰ মন্ত্ৰ আমাৰ এতিয়া এইবিলাক চালে মানে চুৰ ধৰিব পাৰে এইটো পানী মঙলা চোৱা বুলি কয় এতিয়াও ৰন্তি দেৱী সেইজন মানুহজন এতিয়াও আছে জণ্ডিছ যাব পাৰে ঘৰুৱা যদি কিবা মেডিচিন বনাব লাগে এইবিলাক মহিলা মানুহ প্ৰত্যেকজনী আমাৰ গাঁৱৰ মহিলা মানুহে মানে মেডিচিন বনাব পাৰে এইবিলাক
এই বাট বিষ হ'লে বোলে বাট বিষ যাৰিব পাৰে কাৰোবাৰ খাওঁতে বোলে কোনোবাই মানে ভকুৱা লাগিল আমি পানী কাটি দিম অলপ পানী খাই দিলে মানে গুচি যাব ঠিক এনেকুৱা ধৰণৰ আমাৰ তন্ত্ৰ মন্ত্ৰ চলি থাকে যিহেতুকে কালা যাদু তন্ত্ৰ মন্ত্ৰ বা আমাৰ মায়ঙত যিখিনি আটাইতকৈ ভয়াৱহ কাহিনী এইটো কি আছিলে আমাৰ বাঘ বান্ধাৰ এটা দৃশ্য মন্ত্ৰ শক্তিত বাঘ বান্ধিব পাৰে এখেতৰ নাম আছিলে চুৰাবেশ 100 বছৰৰ বা 120 বছৰৰ আগৰ কথা যিহেতুকে আমাৰ আগৰ দিনত বাঘ আছিলে ইয়াতে গড় আছে বাৰু এতিয়াও আছে হৰিণ আছিলে আগতে আৰু 100 বছৰৰ আমাৰ ককা বা ককাহঁতৰ দিনত যেতিয়া বাঘ আছিলে তেওঁলোকে বাঘ মন্ত্ৰ শক্তিত বাঘ বান্ধিছিলে মন্ত্ৰ শক্তিত বোলে মোগলৰ সেনাক জৰবান মাৰি যুদ্ধৰ সময়ত তেওঁলোকক জৰবান মাৰি পঠাই দিছিলে ঠিক তেনেকুৱা মানে এওঁলোকে তন্ত্ৰ মন্ত্ৰ কৰিব পাৰিছিলে বা মানুহকে বাঘ বনাব পাৰিছিলে এখেতৰ নাম আছিলে চুৰাবেশ তেওঁ যেতিয়া বাঘটো বোলে নাই ইয়াৰ পৰা তেওঁ যদি কয় ককা বোলে এটা নগাঙত বাঘ আছে তেওঁ কি কৰে গামোচাখন লোৱাৰ ভাৰতে বাঘটো গামোচাখনৰ আগটো বান্ধি দিলে মানে বাঘটো বান্ধা হৈ গ'ল এতিয়া ইয়াৰ পৰা জানি দিব পাৰে যিহেতুকে তাতে নগাঙত বাঘটো বান্ধা হৈ থাকিলে নহ'ব নহয় তাকতো কিবা এটা ব্যৱস্থা ল'ব লাগিব তেতিয়া তেওঁলোকে তেওঁলোকৰ এইকেইজন হ'ল তেওঁলোকৰ এটা পাৰ্টি তেওঁ কি কৰিব চুৰাবেশে অলপ মিঠাতেল জাৰি দিব দিয়াৰ পিছত 4জনকে অলপ সানি দিব সানি গা ঘঁহি দিয়াৰ লগতে বাঘে আৰু মানুহকেইটাক দেখা নাপায় সেইটো আছিলে লুকিবান এতিয়াও আছে বাৰু সেইবিলাক লুকিবান বুলি কয় গতিকে মানুহজনে আৰু বাঘে দেখা নাপায় তেতিয়া কি কৰে যদি ওচৰ ৰাস্তা হয় তেনেহ'লে এজনে তাক কাণখনত ধৰিব আৰু বেজৰ ওচৰত লৈ আহিব আৰু যদি দূৰ হয় তেনেহ'লে বাঘ বলন মন্ত্ৰ বুলি কেনে কয় তেওঁ অলপ এন্দুৰৰ মাটি জাৰি দিব জাৰি দি মানে এন্দুৰৰ মাটিখিনি বাঘৰ আগে চেটিয়াই আহি থাকিব আৰু বাঘ পিছে আহি তেওঁ হাতৰ ওচৰত পৰিব আহি ঠিক এইটো আছিলে আমাৰ আগৰ দিনৰ ডাঙৰ তন্ত্ৰ মন্ত্ৰৰ শেষ দৃশ্য যিহেতুকে আমাৰ মায়ঙৰ যিখিনি তোমালোকে দেখিলা গোটেইখিনি আমাৰ মায়ঙৰ তোমালোকে কি পালা সেইটো মই নাজানো যিহেতুকে আমাৰ গোটেই কাহিনীটো তোমালোকক কৈছোঁ যে মায়ঙত যাদু বা লগতে পুৰণাকলীয়া সামগ্ৰীখিনি ৰক্ষণাৰ হেতুকে মই যি দুআষাৰ ক'লোঁ ভুলো হ'ব পাৰে ভুল হ'লে মাফ কৰি দিব নমস্কাৰ গতিকে আপোনাক ধন্যবাদ জনাইছোঁ আমাক বহুমূলীয়া ভাষণটো দিয়াৰ বাবে হয়